নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আকৌ এবাৰ স্বাগতম জনাইছো আৰু আজি মই আৰু খুৰাৰ ছোৱালী প্ৰিয়ংকা আমি দুইজনে গৈ আছো বৰপথাৰলৈ আৰু বৰপথাৰত বিশেষ একো কাম নাই এনে অকণমান ওলাই আহিলো দুইজনী ফুৰিম বুলি তাৰপিছতে আৰু এতিয়া আমি গৈ বৰপথাৰ পাব হৈ গ'ল তাৰপিছতে আমি আহিছো সিহঁতৰ গাড়ীত মানে খুৰাহঁতৰ গাড়ীত আৰু তাইক সৰু খুৰা ছোৱালী আৰু এয়া খুৰাই চলাই গৈ আছে আৰু আমি বৰপথাৰ পাই গলোহি আৰু আজি বৃহস্পতিবাৰ গতিকে বৰপথাৰ বৃহস্পতিবাৰ যিহেতু বজাৰ বহে আৰু ইয়াৰ বজাৰৰ মানুহ যথেষ্ট ভিৰ হৈ আছে বজাৰত আৰু আমি নামিলো এইখিনিতে টাউনতে নামিলো আৰু এইখিনিতে অকনমান সৰু সুৰা কাম দুটামান আছে আৰু টাউন আহিছো যেতিয়া কাম থকা খিনিতো কৰিয়ে যাম নহয় জানো আৰু এতিয়া আহিলো এখন দোকানলৈ আৰু ইয়াতে মই ভাবিলো যে ছানগ্লাছ এযোৰ চাই লওঁ কেনেকুৱা লাগে চাই আছো আৰু এইযোৰ নীলা ৰঙৰ এযোৰ পিন্ধি চাইছো কেনেকুৱা লাগে আৰু তাৰপিছতে অকনমান ভালো লাগিছিলে আৰু বেলেগ এযোৰ চাইছো এতিয়া এইযোৰ অকনমান আন্ধাৰ আন্ধাৰ লাগে পিন্ধিলে মানে একো দেখি পোৱা নাছিলো সেইবাবে মই এইযোৰ নলৈ এই নীলাযোৰকে লৈ গুচি আহিলো তাৰ পৰা আৰু এতিয়া অকনমান এইফালে গৈ আছো আৰু অকনমান আগত দোকান কেইখনমান আছে তালৈ আহিছিলো তাৰপিছতে এতিয়া আহিলো পাৰ্লাৰলৈ আৰু থ্ৰেডিং কৰি ললো আৰু মই প্ৰায় ইয়ালৈকে আহো আৰু এই বাইদেউ গৰাকী হয় পাৰ্লাৰখন আৰু তেখেতে বহুত ধুনীয়াকৈ থ্ৰেডিং কৰে সকলোকে তাৰপিছতে এইবাৰ লগ পাই গলো খুৰা ডাঙৰ ছোৱালী বাক আৰু এইও আহিছিলে বৰপথাৰৰ বেলেগ এটা কামত তাৰপিছতে তাইকো আমি টাউনতে লগ পাই গলো এতিয়া আমি তিনিজনী গৈ আছো দোকানত বজাৰ কৰিবলৈ আৰু মই এটা গিফ্ট লৈ ললো ওচৰতে বিয়াখন আছে তালৈ বুলি এটা গিফ্ট ললো আৰু তাৰপিছত আহি আমাৰ ডাঙৰ সৰু ছোৱালী টিনা তাইকো লগ পাই গলো তাই কলেজৰ পৰা আহিছিলে তাৰপিছত তাই আমি উইংগাৰ ষ্টেণ্ডত লগ পাই গলো আৰু এতিয়া আমি চাৰিজনী লগ হৈ আকৌ গৈ আছো দোকানলৈ আৰু এতিয়া মই আহিছো এটিএমৰ পৰা পইচা অলপমান উলিয়াই ললো কাম এটাত আৰু এতিয়া গৈ আছো আৰু টাউনখন আজি যথেষ্ট সলনি হোৱা নিচিনা লাগিলে কাৰণ দোকানবিলাক অলপমান পিছলে দি দিলে সেইবাবে অলপমান খালী খালী নিচিনা লাগিলে আনকালে আগত থাকে কাৰণে ইমান নালাগে এতিয়া দোকানবিলাক অলপ পিছলে দিলে তাৰপিছতে হোটেলৰ পৰা মিঠাই অলপমান লৈ ললো ঘৰলৈ বুলি আৰু তাৰপিছতে আহিলো কচমেটিক দোকানখনলৈ আৰু কচমেটিক দোকানখনত বিশেষ একো বস্তু নাই যদিও সৰু সৰু বস্তু আছিলে ল'বলৈ তিনিটা ল'লো এইটো লিপটিনৰ নেল পলিচ ফেচ ৱাছ লেকমি আৰু ব্ৰাছ দুডাল তাৰপিছতে আহিলো ওপৰৰ পৰা হোটেলত পৰঠা খাবলৈ আৰু এতিয়া আমি পৰঠা খাই মেলি ঘৰলৈ যামগৈ ঘৰলৈ উভতি গৈ থাকোঁতে হস্পিটেল তিনিআলিত যিহেতু বজাৰ বহি আছে আৰু ইয়াত বজাৰত নামিলো বজাৰতে দুটামান বস্তু লৈ লওঁ বুলি ভাবিলো তাৰপিছতে মই ললো বিট আৰু ফুলকবি আৰু এয়া বজাৰ দেখিছে আপোনালোকে বিট আৰু ফুলকবি লৈ এতিয়া গৈ আছো গাড়ী লৈ তাৰপিছতে আৰু আপোনালোকক বজাৰ অকনমান দেখুৱাই দিম আৰু এয়া চাওক বেঙুনীয়া ৰঙৰ বন্ধাকবি আমি বেঙুনীয়া ৰঙৰ বন্ধাকবি এবাৰ প্ৰথম দেখিলো আৰু দেখি পিনি ভিডিঅ' এটাও কৰি থৈ লগতে তাইও লৈ ললে ঘৰলৈ খাই চাম বুলি কেনেকুৱা লাগে তাৰপিছত আমি বস্তু কিনি মেলি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছো আৰু আমি দুজনী এইফালে বহি আছো বা আৰু মই পিছফালে তাৰপিছতে প্ৰিয়ংকা বহিছে এইফালে আগফালে আৰু এইফালে খুৰাই চলাই গৈ আছে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাব লাইক কৰিব আৰু নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব তেন্তে আজিলৈ বাই বাই